তলামাৰ চৰিকাত জব্দ বিক্ৰীৰ বাবে জমা কৰি থোৱা অৱস্থাত ড্ৰাগসহ ব্যাপক পৰিমাণৰ মূল্যৱান কাঠ জব্দ বন বিভাগৰ। ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আংকুলতাক বিপুল আদৰণি পাৰখোৱাত জিলা মহিলা মৰ্চাৰ সৈতে গুৰুত্বপূৰ্ণ মন্ত্ৰণাৰ বাবে উপস্থিত ৰাজ্যিক সভানেত্ৰী। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া কৈছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। তলামাৰা চৰিকাত জব্দ বিক্ৰীৰ বাবে দম কৰি থোৱা উদ্ধাৰ। তলামাৰা উত্তৰ বনাঞ্চলিকৰ অন্তৰ্গত বনাঞ্চলৰ ভিতৰুৱা এলেকাৰ পৰা বন বিভাগে উদ্ধাৰ কৰে বিশাল পৰিমাণৰ মূল্যৱান কাঠ। অৱশ্যে এই কাৰ্যৰ সৈতে জড়িত দুষ্কৃতীসকলক আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিষয়া, কৰ্মী আৰু আৰক্ষী দল। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বন বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে কাৰ্বি আংলঙৰ বনাঞ্চলত অব্যাহত আছে কাঠ চুৰি কাৰ্য তথা কাঠ চোৰাৰ অভিযান। তলামাৰা উত্তৰ বনাঞ্চলিকৰ বিষয়া তথা উপ বনাঞ্চলিক বিমল টেনৰ সবল নেতৃত্বত তিনি স্থানৰ পৰা উদ্ধাৰ হয় এই বিশাল পৰিমাণৰ ফলা কাঠ। উল্লেখ্য, কাঠ চুৰি কাৰ্যৰ সৈতে জড়িত দুষ্কৃতিকাৰীক দেখাৰ লগে লগে গুলীওৱাৰ নিৰ্দেশ বাহাল থকাৰ বাবে বন বিভাগৰ এই তৎপৰতাত সফল হোৱা দেখা গৈছে। এই নিৰ্দেশ আগন্তুক দিনলৈ বাহাল থাকিলে বনাঞ্চল ধ্বংসৰ লীলাৰ কিছু হাম কাটিব বুলি আশা কৰা যায়। truk hang sei non bon mani ente lalbang so thing tikente safety kan bagdu sa udam ette apis noloko safety bek thelang do abagin he ni apis bangke pharoi si sosi chodi ki asan ta si nona kibang gilang ani astami na tuma son nil tum klemong nil tum duty bang klemong ente na na tum la semet la son ki matha do mana ni la son ki patulong son la son do la son ki nona ko ke la son ke we sita duta hai mani pulang ke nitum mathalo la si kiritali bang nil tum klemong staff আৰু ডলামাৰা ৰেঞ্জ ষ্টাফ আমি জইণ্টলি অপাৰেশ্যন কৰি প্ৰায় 200 কেবি মান কাঠ জব্দ কৰিলোঁ আৰু এই কাঠখিনি আমি ডলামাৰা ৰেঞ্জ অফিচত আমি চ'ৰ্চৰ পৰা খবৰ পাইয়ে আমি তলামাৰাৰ পৰা ৰাংচিনাবে ৰিপৰ্ট কাট নিউজ। ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ আংকুলতাক কাৰ্বি আংলঙৰ নমাটি পৰিষদীয় সমষ্টিত জনোৱা হয় বিপুল আদৰণি। জিলা মহিলা মৰ্চাৰ সৈতে গুৰুত্বপূৰ্ণ মন্ত্ৰণাৰ বাবে পাৰ্বত্য জিলাৰ বিজেপি মহিলা মৰ্চাক লগ ধৰে ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে। পাৰখোৱাত বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আংকুলতাক হোজাই কাৰ্বি আংলং জিলাৰ সীমান্ত গেট পাৰখোৱাত জিলা মহিলা মৰ্চাৰ কৰ্মকৰ্তাসকলে জনায় এইদৰে বিপুল আদৰণি। নিঃসন্দেহে আগন্তুক পৰিষদীয় নিৰ্বাচনৰ আগে আগে পাৰ্বত্য জিলালৈ ৰাজ্যিক মহিলা মৰ্চাৰ আগমন তথা জিলা বিজেপি মহিলা মৰ্চাৰে এইদৰে নিকট সান্নিধ্য অতি গুৰুত্বপূৰ্ণ। অৱশ্যে উদ্দেশ্য যি নহওক পাৰ্বত্য জিলালৈ আহি বিজেপি মহিলা কৰ্মকৰ্তাই অসমৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা অসম বিধানসভাৰ প্ৰাক্তন বিধায়কগৰাকীয়ে কাৰ্বি পৰম্পৰাগত সাজ পিনি পেকক পৰিধান কৰি বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। নমাটি মণ্ডল আহিল মহিলা মৰ্চা পেন নিলিতম পেৰেন বডি চেলাংছে পিনি ষ্টেট মহিলা মৰ্চা প্ৰেচিডেণ্ট আউলতা বাইদেউ কেবাং জিকু নিলিতম আবিৰ কানং আছে নিলিতম কাদৌ পাবি চিংৰুম ৰাপেট কাংখুম কাৰণে ডাক চেতং ৰাপেট নমাটি পাৰখোৱালং মানে ষ্টেট অফ প্ৰেচিডেণ্ট আলাংলি অংগলতা বাইদেউ আলাংলি মানে ডিফু আলং আলাংলি মিটিং দল আছে আলাংলি মিটিং কেবাং জিল আছিল চ আলং নিলিতুম সিতামে মহিলা মৰ্চা পেন নমাটি মহিলা মৰ্চা পেন মানে আলাংলি ফানস্তামে নন কাৰ্বি আংলং কেবাং চেংলো আলাংলি সি আলাংলি ফানিলিতুম সিতামে নিংকাং সামপেন মাতে আলাংলি ফানিলিতুম কাটো কনজি সি দা পাৰখোৱা কাৰ্বি আংলং মাতে নগাঁও ডিষ্ট্ৰিক্ট ভাৰতীয় জনতা পাৰ্টি অলং ক্লেমাবাং নমাটি মণ্ডল প্ৰেচিডেণ্ট পেন ডাংলক কিবা কিষাণ মৰ্চা প্ৰেচিডেণ্ট PSA প্ৰেচিডেণ্ট তোমান স্থামে দ মহিলা মৰ্চা অলং চেপাদ্য কাবাং ফিতুম আন স্থামে নিলিতুম আলাং বিফান্দ ডাং হং টংলো মানে কাৰ্য জি ফানছি
দেন আৰঙৰ পৰা ৰাজীৱ ৰিপৰ্ট কাট নিউজ। অসাধাৰণ তথা ব্যতিক্ৰম কাৰ্যক ব্যৱসায়ী ৰূপ দি বৃহত্তৰ নীলিপ অঞ্চলৰ জনসাধাৰণৰ মাজত জনজাত হৈছে চন্দ্ৰ হাঞ্চে। দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বহু সচেতন ব্যক্তিৰ। আজিৰ দিনত নতুন শিক্ষিতৰ মাজত হা চাকৰি বুলি চাকৰি পিছে পিছে দৌৰি নতুবা ইজি মানি তথা সহজলভ্য উপাৰ্জনৰ পিছত দৌৰি সময় নষ্ট নকৰি আন্তৰিকতাৰে অতি ধৈৰ্যশীলভাৱে পবিত্ৰ তথা ক্ষুদ্ৰ ব্যৱসায়ত নিজকে নিয়োজিত কৰিছে নীলিপ সমষ্টিৰ পাঞ্জান লিণ্ডক তেৰণ গাঁৱৰ নিবাসী চন্দ্ৰ হাঞ্চে। উল্লেখ্য যে তলমাৰা দেশৰ চকীহলা আদি বিভিন্ন স্থানত ঘূৰি মিহলি চানা বা বুট এইদৰে বিক্ৰী কৰি চন্দ্ৰই দৈনিক উপাৰ্জন কৰে 2,000 পৰা 3,000 টকা। আনপিনে বিশাল জনসমাগম স্থানত অথবা মেল মিটিং বহা স্থানত বিক্ৰী কৰিলে 7-8 হাজাৰ পৰ্যন্ত উপাৰ্জন হয়। সাংবাদিকৰ প্ৰশ্নত এইদৰে ব্যক্ত কৰি নতুন প্ৰজন্মকো এনে স্বনিৰ্ভৰশীল কাৰ্যত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। পিটাৰ টেনৰ ৰিপৰ্ট কাট নিউজ। Likar juben nili tipu dunji kang tung ke non nili labang so asai claim lo labang so asai ben si nili piso nili so osomar ke pecharli I kado ko ya sai ta nili la so tibun ben lo mate la so chana ka ve pangui ben si nili claim lo si nili rat aso phan tuma khai tum han kang tung ke la lo non nili son tam thak le kapre ka tum sta me nang bro I dun ba claim son te Hingno ni la ali du cipiduk nang ji cipiduk pen ali du terak redep nang si kona mana stame nili pan penang anak kiru du nili lo so ke claim pen apot si ili tum karbi tum stame non ke terak bang si biko ra tason abehal ili tum so claim sonte kado ko itum ta chingthur ji tason si din mathada Kailan nang ni claim bom hot kumanin ng pasiksak asom dudu man. Nili pana pasik sak bangke non ke dam tangan ning kanong ke awe non nili perang lam সমস্যা সমাজিক বিৰতি। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। মহিলা তথা যুৱতীক সুৰক্ষা, মহিলা শিক্ষা, মহিলা সবলীকৰণ হ'ব লাগে, এই সমূহ বিষয়ক লক্ষ্য কৰি স্বাস্থ্য ৰক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় টিফুস্থিত জিৰচং আচঙত। সমগ্ৰ শিক্ষাৰ সৌজন্যত কেইবাদিন ধৰি অনুষ্ঠিত এই প্ৰশিক্ষণ মহিলা সবলীকৰণ, মহিলা শিক্ষা, মহিলা স্বাস্থ্য ৰক্ষাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয় প্ৰশিক্ষক তথা সমল ব্যক্তিৰ দ্বাৰা। প্ৰশিক্ষণৰ আজি সামৰণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত হাওৰাঘাট খণ্ড উন্নয়ন বিষয়া জিলি থাউচেন, সমগ্ৰ শিক্ষাৰ DPO হাৰসিং ৰংপি, প্ৰভাত দত্ত, পশু প্ৰশিক্ষক প্ৰদীপ টিছ, ঘন টেৰা, কাৰাটে প্ৰশিক্ষক ৰাংচিনা ৰংপিপি প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নিউজ টেক্স ৰিপৰ্ট কাট নিউজ। পশ্চিম বৰলাংফে বনাঞ্চলিকৰ সাফল্য। বলুনলাৰ উৰণপি বনাঞ্চলত চলোৱা এক অভিযান বন বিভাগৰ তহলদাৰী বাহিনীয়ে উদ্ধাৰ কৰে ব্যাপক পৰিমাণৰ চুৰি কাঠ। এক বিশ্বস্ত সূত্ৰৰ পমখেতি বন বিভাগ এটা তহলদাৰী বাহিনীয়ে পশ্চিম বৰলাংফে বনাঞ্চলিকৰ অন্তৰ্গত বলুনলাৰ উৰণপি ট্ৰাকসহ আটক কৰে ব্যাপক পৰিমাণৰ চুৰি কাঠ। কাঠসমূহ ট্ৰাকত বোজাই কৰি হাবি অঞ্চলৰ পৰা ওলাই যাবলৈ সাজু থকা অৱস্থাতে কাঠসমূহ বন বিভাগ দলে জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু বন বিভাগৰ দলে অহা বুলি উমান পোৱাত লগে লগে উক্ত স্থানৰ পৰা পলাই পতং দিয়ে কাঠ চোৰ বাহিনী। সম্প্ৰতি উক্ত বিশাল পৰিমাণৰ কাঠসহ ট্ৰাক চমজি লৈছে বন বিভাগে।
উল্লেখযোগ্য যে বনাঞ্চলিক বিষয়া প্ৰবীণ ৰংপি বিট অফিচাৰ পিটৰ টিছ আৰু কেন্দ্ৰীয় বনাঞ্চলিক বিষয়া বাবু ৰংপিৰ নেতৃত্বত চলা এই অভিযানত কেইবাজন বনকৰ্মীয়ে সহযোগ কৰে নিউজ ডেস্ক ৰিপৰ্ট কাটিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ